হেল্ল' গাইজ মৰ্ণিং। আজি বৰ্তমান মই গৈ আছোঁ ডুমডুমাৰ। তো আপোনালোকক পুনৰ এটা ভিডিঅ'লৈ লৈ আহিলোঁ। তো আজি যাওঁ মানে বাইকখন ছাৰ্ভিচিং দিব যাওঁ। তো এবাৰ গৈছিলোঁ, তো আৰু এবাৰ যোৱা নাই। তো আজি টাইম আছে যাওঁ, আৰু আৰচিখন আহিলে আৰচিখনো আনিব যাওঁ বুলি ভাবিছোঁ। তো বতৰটো ঠিক কৰা নাই, হ'লেও কি হয় আধা ৰাস্তাতে বৰষুণ দিবও পাৰে। হ'লেও কি হয় হ'ব আৰু, এতিয়া গৈ চাওঁ যেনে তেনে। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো ভাল লাগিলে কমেণ্ট কৰি দিব আৰু লাইক কৰি দিব। তো গাইজ বলক কৈ থাকোঁ। তো গাইজ ফাইনেলি আহি আছোঁ এতিয়া বৰ্তমান। পাই গ'লোহি আমাৰ জাংটো। তো এতিয়া নামচাইত পাই যাম। তো গৈ আছোঁ আৰু মানুহজনী গৈছে লগত। তো মানুহজনী মেডিকেললৈ যাব লাগে। তো ব্লাড টেষ্ট কৰিব লাগে তাত, চৰি। তো যাওঁ, মানুহজনীকো তাতে এৰি থৈ যাম মানে। তো গৈ আছোঁ গাইজ। তো চাই থাকক। বৰ্তমান পাই গ'লোহি এতিয়া মেডিকেলতে। মানুহজনে কি দেখাই লওক পটাপট, কিমান দেৰি হয় নে নহয়। তো ৰখি আছোঁ এতিয়া, যিহেতু ডাক্তৰো অহা নাই। আমনি লাগিছে এনেকৈ ৰখি থাকিব পাৰোঁ। ফাইনেলি গাইজ ঘৰত পাই গ'লোহি, আৰু আজি যোৱাটো নহ'ল যিহেতু বতৰটোতো ঠিকে কৰি আছে বাৰু, লেকিন দেৰি হ'ল অলপমান। 12-1 বাজিলে। তো নামচাইতে সেইকাৰণে নগ'লোঁ, দেৰি হ'ব বুলি ঘূৰি আহোঁতে। তো এতিয়া বৰ্তমান ঘৰত পালোহি। তো বাৰীত সোমাইছোঁ, আলু বাৰী। চাইছোঁ বাৰীখন কি হৈছে কি নাই হোৱা। ৰোৱা দিনাখনৰ পৰা ঘৰলৈ অহা নাছিলোঁ আমি, যিহেতু অলপমান দূৰত থাকোঁ। দূৰত মানুহজনী আৰু মই। তো দোকান দিছোঁ এখন সৰু মৰুকৈ, তো সেয়াত থাকিবলগীয়া হয়। তো আজি আহিছোঁ বাৰীত, চাইছোঁ শাক পাচলি পূৰা মজা হৈ আছে। এইটো চাওক গাইজ আমাৰ ধনিয়া। তো ধনিয়াটো চবে খাই ভাল পায় চাগে। তো কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। তো আমাৰ নিজে আমি খোৱা বোৱা শাক পাচলিবিলাক আমি নিজে খেতি কৰোঁ। তো এইফালে আছে বন্ধাকবি। তো সেইটো অলপমান আলি দি থৈ দিয়া আছে ওখকৈ। তো সেইটো পিছফালে আছে সেইখিনি ফুলকবি, পূৰা মুঠতে 1.5 বিঘামান ৰুই থৈ দিয়া আছে। তো আপোনালোকে ফুলকবি বন্ধাকবি আৰু খাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব গাইজ। তো এতিয়া ৰোৱা হৈছে বৰ্তমান, লগাটো নাই। আৰু এবাৰ বহুত পিছতীয়া হৈ গ'ল যিহেতু। তো এতিয়া আমি পানী ভৰাব লাগিব, তেতিয়াহে ফুলকবি আৰু বন্ধাকবি ডাঙৰ হ'ব। তো এতিয়া বৰ্তমান ৰুই থৈছোঁহে, এতিয়া বহুত দিন লাগিব আৰু খাবৰ কাৰণে। তো আপোনালোকক দেখাম যাতে ডাঙৰ হ'লে মানে কেনেকৈ কাটোঁ, কেনেকৈ আমি নিওঁ বজাৰলৈ, ধৰি লওক বজাৰত বিকিবৰ কাৰণে। তো গধূলি হৈছে, দোকানো যাবলগীয়া হ'ল লাহেকৈ। তো গাইজ এইফালে আছে আলু, এইফালে আছে আমাৰ ঘৰ। তো এইফালে আছে মোৰ দাদাহঁতৰ ঘৰ আৰু নিচাহঁতৰ ঘৰ আছে ওচৰতে। তো এইফালে ধনিয়া, আলু আৰু আলু মাছত লাই আছে, লাই শাক। তো ফাইনেলি গাইজ যাওঁ, আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু এইটো আমাৰ কবি বাগান। তো কেনেকুৱা লাগিলে কবি বাগানখন চাই আপোনালোকে একবাৰ কমেণ্ট কৰি জনাই দিবচোন। তো গাইজ গৈ থাকোঁ, যিহেতু দোকানটো যাব লাগে। তো আৰু এটা বস্তু দেখাম আপোনালোকক আমাৰ চব্জিৰ ভিতৰত আৰু কি বস্তু লগাই থৈ দিছোঁ। তো এতিয়া গৈ থাকোঁ, বহুত দেৰি হৈ গ'ল। তো ইয়াত আছে গাছ, এইটো হ'ল ওলকবি বুলি কয় এইটো। তো ফুলকবি লাগি আছে, চাওক সৰু সৰুকৈ বনিছে এতিয়া লাহেকৈ, হ'বগৈ বেছিদিন। পূৰা ওলকবি লাগি আছে তলত। ওলকবি খাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু এতিয়া যাওঁ আৰু দোকানলৈ।